Hello viewers, welcome back to my YouTube channel ইতিবৃত্ত। ভিউয়াৰ্ছ সকল, আজি আমি আপোনালোকক পৃথিৱীৰ সকলোতকৈ ধনী 10 জন ব্যক্তিৰ সমূহ পৰিচয় আৰু তেওঁলোকৰ সম্পত্তিৰ কিছু আভাস দিবলৈ চেষ্টা কৰিছোঁ। এই ধনী ব্যক্তিকেইজনৰ নামৰ তালিকা ফৰ্বছ নামৰ মেগাজিনৰ পৰা লোৱা হৈছে। ফৰ্বছ হৈছে বিশ্বৰ ধনী ব্যক্তিৰ বিষয়ে সমীক্ষা কৰা এখন বিশ্বাসযোগ্য আলোচনী। আহক আমি নামবোৰ একাধিক্ৰমে জানো। 10 নম্বৰ স্থানত আছে লেৰী এলিছন। লেৰী এলিছনৰ জীৱন স্বাভাৱিক নাছিল। তেখেত এজন অবৈধভাৱে জন্ম হোৱা সন্তান আছিল। তেখেতৰ পিতৃৰ পৰিচয় সামাজিকভাৱে অজ্ঞাত আছিল। এনে এজন সন্তানক কোনেও আশা কৰা নাছিল যে এদিন সি অৰেকুলৰ সহ প্ৰতিষ্ঠাতা হৈ বিশ্বৰ 10 নম্বৰ ধনী ব্যক্তি হিচাপে নিজকে পৰিচিত কৰিব। লেৰী এলিছন বৰ্তমান আমেৰিকাৰ এজন সফল বিজনেছমেন আৰু ইনভেষ্টৰ। লেৰী এলিছন যিমান ধনী সিমান মানৱ কল্যাণকাৰী। তেখেতে নিজৰ নামেৰে শিক্ষা, স্বাস্থ্য আদি খণ্ডত ইনভেষ্ট কৰি বহুতো প্ৰতিষ্ঠান খুলিছে। তেখেতৰ বৰ্তমান সময়ত মুঠ সম্পত্তিৰ পৰিমাণ হ'ল $82 বিলিয়ন। 9 নম্বৰ স্থানত হ'ল চাৰ্জে ব্ৰিন। এই ব্যক্তিজন হ'ল আমেৰিকাৰ বাসিন্দা। এই ব্যক্তিজনক চিনি নোপোৱা মানুহ খুব কম ওলাব, কাৰণ তেখেত হ'ল বৰ্তমানৰ চাৰ্চ ইঞ্জিন গুগলৰ সহ প্ৰতিষ্ঠাতা। তেখেত হ'ল এজন আমেৰিকাৰ কম্পিউটাৰ চাইণ্টিষ্ট, ইণ্টাৰনেট এণ্টাৰপ্ৰেনাৰ আৰু লগতে এলফাবেটৰ কো-ফাউণ্ডাৰ। নতুন সমীক্ষাত তেখেতৰ সম্পত্তিৰ মূল্য হ'ল $83 বিলিয়ন। 8 নম্বৰ স্থানত আছে লেৰী পেজ। লেৰী পেজৰ সৰুৰে পৰা প্ৰগ্ৰেমিঙৰ বহু জ্ঞান আছিল। এই ব্যক্তিজন হৈছে গুগলৰ কো-ফাউণ্ডাৰ আৰু CEO। দৰাচলতে লেৰী পেজ আৰু চাৰ্জে ব্ৰিনে লগ লাগি গুগলৰ প্ৰতিষ্ঠা কৰিছিল। লেৰী পেজ পৃথিৱীৰ 8ম ধনী হোৱাৰ উপৰিও তেওঁ স্বাভাৱিক জীৱন যাপন কৰিছিল। বৰ্তমান সময়ত তেওঁৰ সম্পত্তিৰ পৰিমাণ হ'ল $85 বিলিয়ন। 7 নম্বৰ স্থানত আছে ৱাৰেন বাফেট। ৱাৰেন বাফেট হ'ল আমেৰিকাৰ এজন বিজনেছমেন আৰু বেকশ্বায়াৰ হেথৱে কোম্পানীৰ কো-ফাউণ্ডাৰ। ৱাৰেন বাফেটৰ আয়ৰ উৎস হ'ল শ্বেয়াৰ মাৰ্কেট। তেখেতক শ্বেয়াৰ বজাৰৰ ৰজা আখ্যা দিয়া হয়। ৱাৰেন বাফেট পৃথিৱীৰ 7ম ধনী ব্যক্তি হোৱা স্বত্বেও বিলাসিতা খুব কম। তেখেতৰ মূল আয়ৰ এটা অংশ চেৰিটি হিচাপে দান কৰে। বৰ্তমান সময়ত তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হ'ল $90 বিলিয়ন। 6 নম্বৰ স্থানত আছে জং চেনচাম। তেখেত হৈছে এজন চাইনিজ বিজনেছমেন, নংফো স্প্ৰিং কোম্পানীৰ কো-ফাউণ্ডাৰ। তেওঁ ফাৰ্মাৰ ওৱান টাইপ কোম্পানীৰো অ'নাৰ। এই কোম্পানীটোৱে বিভিন্ন ঔষধ প্ৰস্তুত কৰে। জং চেনচামে জানুৱাৰী 2021ত ৱাৰেন বাফেটক পাছ পেলাই 6ষ্ঠ স্থান দখল কৰে। বৰ্তমান সময়ত তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হ'ল $96 বিলিয়ন। তেওঁৱেই হ'ল চাইনাৰ সকলোতকৈ ধনী ব্যক্তি। 5 নম্বৰ স্থানত আছে মাৰ্ক জুকাৰবাৰ্গ। জুকাৰবাৰ্গক সকলোৱে চিনি পায়। তেখেত হ'ল বিশ্বৰ সকলোৰে প্ৰিয় ফেচবুক এপৰ সৃষ্টিকাৰী। জুকাৰবাৰ্গৰ মুঠ সম্পত্তিৰ পৰিমাণ হ'ল $102 বিলিয়ন। মাৰ্ক জুকাৰবাৰ্গ পৃথিৱীৰ সকলোতকৈ কম বয়সীয়া বিলিয়নিয়াৰ। মাৰ্ক জুকাৰবাৰ্গে যেতিয়া কলেজ পঢ়িছিল তেতিয়াই ফেচবুকৰ প্ৰথম আৰম্ভণি ফেচমেছ সৃষ্টি কৰিছিল। 4 নম্বৰ স্থানত ধনী হ'ল বাৰ্নাৰ্ড আৰ্নল্ড। তেওঁ এজন ফ্ৰান্সৰ বাসিন্দা আৰু তেওঁ LVMH নামৰ কোম্পানীৰ প্ৰতিষ্ঠাতা। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হ'ল $117 বিলিয়ন। বাৰ্নাৰ্ড আৰ্নল্ডে হৈছে ফ্ৰান্সৰ এজন আটাইতকৈ ধনী ব্যক্তি। 3 নম্বৰ স্থানত আছে বিল গেটছ। বিল গেটছ হৈছে পৃথিৱীৰ আটাইতকৈ ব্যৱহৃত অপাৰেটিং ছিষ্টেম মাইক্ৰ'ছফ্টৰ মালিক। এটা সময়ত বিল গেটছ পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি আছিল। সময়ৰ গতিৰ লগত ধনী ব্যক্তিৰ সম্পত্তিৰ গতিশীলতাৰ ওপৰত নিৰ্ভৰ কৰি পাছলৈ বিল গেটছে 3 নম্বৰ স্থানত বিশ্বৰ ধনী হিচাপে স্বীকৃতি লাভ কৰে। সৰুৰে পৰা বিল গেটছ আছিল ছফ্টৱেৰ আৰু কম্পিউটাৰৰ প্ৰতি অতি আকৰ্ষিত। বিল গেটছৰ বৰ্তমান সম্পত্তিৰ পৰিমাণ হ'ল $134 বিলিয়ন। 2 নম্বৰ স্থানত ধনী হ'ল জেফ বেজছ। জেফ বেজছ 2020ত আছিল পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি। নতুন সমীক্ষাত বেজছ বিশ্বৰ ভিতৰত দ্বিতীয় ধনী ব্যক্তি। জেফ বেজছে হৈছে
আমাজন কোম্পানীৰ প্ৰতিষ্ঠাতা। আমাজন হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ ই-কমাৰ্চ কোম্পানী। ইয়াৰ উপৰি জেফ বেজছ হৈছে ব্লু অৰিজিন কোম্পানীৰ ফাউণ্ডাৰ তথা CEO। জেফ বেজছৰ সম্পত্তিৰ মূল্য হ'ল $186 বিলিয়ন। বৰ্তমান পৃথিৱীৰ 1 নম্বৰ ধনী ব্যক্তি হ'ল এলন মাস্ক। এলন মাস্কে বিল গেটছ আৰু জেফ বেজছক হৰুৱাই 1 নম্বৰ স্থান লাভ কৰে। এলন মাস্কৰ বিভিন্ন কোম্পানী আছে যেনে টেছলা, স্পেচএক্স, দ্য বৰিং কোম্পানী আদি। এলন মাস্কৰ বৰ্তমান সম্পত্তিৰ পৰিমাণ হ'ল $210 বিলিয়ন। এয়াই আছিল কেইজনমান তথা 10জন সফল ব্যক্তিৰ কাহিনী।